মই বনৰ ৰজা মই মোৰ ইচ্ছা মতে যাকে মন যায় তাকে বধ কৰিব পাৰোঁ খাব পাৰোঁ এতিয়া সহা এনেকৈ যদি মন্দমতী নামৰ সিংহটোৱে আমাক বধ কৰি থাকে তেনেহ'লে এই হাবিত আমাৰ বংশধৰ কোনো নাথাকিব। এতিয়া জেব্ৰাই ক'ব দেই সহামতীয়ে ঠিকেই কৈছে আমি কিবা বুদ্ধি কৰি সিংহৰ পৰা আমাৰ জন্তুবোৰক বচাবই লাগিব। তাৰপিছত সহা জেব্ৰা গোটেইকেইটা একেলগে ক'ব দেই যিমান জন্তু আছে সহা জেব্ৰা দুইটা একেলগে ক'ব। প্ৰস্তাৱটো বেয়া নহয় ব'লা বংশধৰক বিচাৰি যাওঁ। যদি প্ৰতিদিনে জধে মধে অৰণ্যৰ জন্তুবোৰ বধ কৰি থাকে তেনেহ'লে অতি কম দিনৰ ভিতৰত অৰণ্যৰ জীৱ-জন্তু নোহোৱা হৈ যাব। প্ৰতিদিনে একোটাকৈ জন্তু আপোনাৰ ক্ষুধা নিবাৰণৰ বাবে পাল পাতি পঠিয়াই থাকিম বুলি থিৰাং কৰিছে। এনে কৰিলে আপুনি চিকাৰ ধৰিবলৈ কষ্ট কৰিব নালাগে আৰু অনায়াসে খাই বৈ থাকিব পাৰিব। তহঁতৰ প্ৰস্তাৱত মই সন্মতি দিলোঁ কিন্তু মনত ৰাখিবি তহঁতে এদিনৰ বাবেও যদি জন্তু পঠিওৱা বন্ধ কৰ তেনেহ'লে তাৰ পাছদিনাখনেই মই তহঁতক অৱংকে নাশ কৰিম। আজি দেখোন সহাৰ কাল আছিল এতিয়ালৈকে মোৰ ওচৰ আহি পোৱা নাই যে অলপ পাছত গধূলি হ'বই। যদি আজি সহাৰ নাহে কাইলৈ মই হাবিৰ সকলো জন্তুকে মাৰি পেলাম। আহিছে তাক ভালকৈ দুটামান গালি পাৰি লওঁ তাৰ পাছত তাক মই খাই পেলাম। তোৰ কিয় ইমান পলম হ'ল মুখত মোৰ পেটে কাওঁ কাওঁ কৰিছে আজি মই তহঁতক সবংকে নাশ কৰিম। এতিয়া সহাটোৱে ক্ষমা কৰি বিচাৰিব দেই সহা সেই আমি 5টা সহা একেলগে আপোনাৰ ওচৰলৈ আহি আছিলোঁ। বাটতে আন এটা সিংহই